ফৰএভাৰ বেংক একাউণ্ট এড কৰিবলৈ কাৰণে কি কৰিব লাগিব? চ' প্ৰথমতে তুমি গুগলটো খুলি লোৱা, গুগল ক্ৰমটো খোলাৰ পিছত তুমি তাতে চাৰ্চ কৰা foreverliving.com আৰু foreverliving.com বুলি চাৰ্চ কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ আহি যাব। আৰু এইটো ইণ্টাৰফেচ অহাৰ পিছত ওপৰৰ যোনটো তিনিডাল লাইন আছে ন, দেখা পাইছা? তো সেই তিনিডাল লাইনত ক্লিক কৰিব লাগিব। তো তিনিডাল লাইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা আহি যাব। তাতে তলত যদি দেখিছা ইণ্ডিয়া আৰু ইংলিছ হৈ আছে, যদি ইণ্ডিয়া হৈ থকা নাই তেতিয়াহ'লে ইণ্ডিয়া কৰি ল'বা। দেন তাৰপিছত ক্লিক কৰা লগ ইন। তো লগ ইন বুলি ক্লিক কৰাৰ লগে লগে তাতে তোমাৰ আহি যাব লগ ইন আই ডিটো। এতিয়া লগ ইন আই ডিটো কি হয়? তো লগ ইন আই ডিটো হ'ল আমাৰ FBO আই ডিটো, যোনটো নেকি 12টা ডিজিটৰ নাম্বাৰ থাকে। তো 12টা ডিজিটৰ নাম্বাৰ তুমি যেতিয়া আই ডি বনাইছিলা, আই ডিটো বনাওঁতে যোনটো নেকি আই ডি নাম্বাৰ আহিছিলে সেইটো দিব লাগিব। আৰু আই ডি নাম্বাৰটো লগত পাছৱৰ্ডটো কোনটো? যোনটো নেকি তুমি আই ডি বনাওঁতে যোনটো নেকি পাছৱৰ্ড তুমি দিছিলা, সেই পাছৱৰ্ডটো তুমি দিব লাগিব। চ' আই ডি আৰু পাছৱৰ্ড দি ল'লা। আই ডি আৰু পাছৱৰ্ড দিয়াৰ পিছত তুমি কি কৰিব লাগিব? লগ ইন কৰিব লাগিব। তো লগ ইন কৰাৰ লগে লগে তোমাৰ একাউণ্টটো খোল খাই যাব। তো একাউণ্টটো খোল খোৱাৰ লগে লগে তুমি দেখা পাবা যাতে তোমাৰ ডিটেইলছবিলাক আছে, যেনেকৈ তোমাৰ নাম চাম যিখিনি আছে, তোমাৰ পাৰ্চনেল ডিটেইলছ, তো পাৰ্চনেল ইনফৰমেশ্যন যিখিনি দিছিলে সেইখিনি তোমাৰ ইয়াতে ওলাই যাব। এণ্ড এতিয়া ওপৰত তুমি দেখিছা আকৌ তিনিডাল লাইন। তো সেই ওপৰৰ যোনটো তিনিডাল লাইন আছে, সেই তিনিডাল লাইনত তুমি ক্লিক কৰিব লাগিব। তো ওপৰৰ তিনিডাল লাইনত ক্লিক কৰাৰ লগে লগে তাতে তোমাৰ আহি যাব এনেকৈ এটা ইণ্টাৰফেচ। আৰু তাৰপিছত অহাৰ পিছত তুমি দেখি পাইছা ইয়াতে মাই একাউণ্ট, প্ৰথমটোৱে যোনটো নেকি মাই একাউণ্ট আছে। তো মাই একাউণ্টটো তুমি ক্লিক কৰিব লাগিব। তো মাই একাউণ্টটো ক্লিক কৰাৰ লগে লগে তাতে 3 অপশ্যন আহি যাব। তো মাই একাউণ্ট, KYC ডকুমেণ্টছ, বোনাছ ইনফৰমেশ্যন। চ' সেই বোনাছ ইনফৰমেশ্যন যোনটো হয় তাতে আমি বেংক ডিটেইলছবিলাক ছাবমিট কৰিব লাগিব। তো তাতে ক্লিক কৰিলা। তাতে ক্লিক কৰাৰ পিছত এনেকৈ আহি গ'ল। তো এইটো হ'ল বোনাছ ইনফৰমেশ্যন। এতিয়া বোনাছ ইনফৰমেশ্যনত অহাৰ লগে লগে তুমি ইয়াতে ডিটেইলছবিলাক ফিল কৰিব লাগিব, যেনেকৈ তোমাৰ নাম, তাৰপিছত যোন নেকি বাৰ্নছ আছে, বাৰ্নছটোৰ নাম কি হয়, বেংক নেম, তাৰপিছত বেংক একাউণ্ট নম্বৰ। তো ঠিক তেনেদৰে এনেকৈ তুমি বেংক একাউণ্ট নম্বৰ দিব লাগিব। অ'কে, আৰু একাউণ্ট নম্বৰটো দুবাৰ দিব লাগিব। এবাৰ প্ৰথমতে দিব লাগিব, তাৰপিছত আকৌ ভেৰিফাই কৰিব লাগিব। এণ্ড তাৰপিছত আহে IMCR কোড। তো IMCR কোডটো পাছবুকখনতে লিখা থাকে, যদি নাই তেনেহ'লে গুগলৰ পৰা, নেটৰ পৰা উলিয়াই ল'ব পাৰা, আৰু নিদিলেও কোনো কথা নাই, সেইটো কম্পালচৰি নহয়। এণ্ড কিন্তু তাৰ তলত যোনটো নেকি আছে IFC কোড, তো IFC যোনটো কোড হয়, তো IFC কোডটো ইম্পৰ্টেণ্ট হয়। চ' IFC কোডটো তুমি দিব লাগিব। আৰু সেই যোনটো IFC কোড আছে, তোমাৰ বেংক পাছবুকখন যোনখন হয়, সেই বেংক পাছবুকখনতে লিখা থাকে। চবৰে বেংকৰ বেলেগ বেলেগ হয়, SBIৰ বেলেগ হয়, চবৰে বেলেগ বেলেগ হয়। তো IFC কোডটো দিব লাগিব। IFC কোডটো দিয়াৰ পিছত কি ক'ব লাগিব? তোমাৰ যোনটো নেকি বেংক পাছবুক আছে, বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো, নহ'লে বা তোমাৰ চেক আছে যদি চেকখনত তুমি কেনচেল বুলি লিখি পিনে এখন ফটো মাৰি পিনে তুমি এটা আপলোড কৰিব লাগিব। তো আপলোড কৰিবলৈ কাৰণে সেইটো লিখা আছে ছাইডত লিখা আছে আপলোড ডকুমেণ্টছ বুলি। তো আপলোড ডকুমেণ্টছত ক্লিক কৰাৰ লগে লগে তোমাৰ সেইখন ফটো মাৰি পিনে তুমি বেংক পাছবুকখনৰ প্ৰথম পেজটো, য'ত নেকি ফটো, নাম চাম, একাউণ্ট নম্বৰ থাকে, সেইটো তুমি আপলোড কৰি দিবা। এণ্ড আপলোড কৰাৰ পিছত তলত দেখি আছা ছেভ। তো ছেভটোত ক্লিক কৰিলে তোমাৰ ছেভ হৈ যাব। এণ্ড ছেভটো ক্লিক কৰাৰ পিছত তুমি তললৈ চাবা যে তোমাৰ পান ডিটেইলছ দিয়া আছে নাই। যদি পেন ডিটেইলছ তোমাৰ দিয়া নাই, পেন ডিটেইলছ তুমি দি দিবা। আৰু যদি পেন ডিটেইলছ তুমি নিদিয়া, তেনেহ'লে তোমাৰ 20% টেক্স কাটিব। যদি ইনকাম আহিব 20% টেক্স কাটি আহিব। যদি পান ডিটেইলছ দিয়া তেনেহ'লে অনলি 2% টেক্স কাটিব। দেন ছাবমিট কৰাৰ পিছত তোমালোকে ৱেইট কৰিব লাগিব। 7 পৰা 10 দিন ইয়াতে দেখাই থাকে। 7 পৰা 10 দিনৰ পিছত ভেৰিফাই হৈ যায়, বাট ফৰএভাৰ সোনকালে কৰি দিয়ে, দুদিনৰ ভিতৰতে কৰি দিয়ে ফৰএভাৰ। চ' এইখিনি হ'ল বেংক ডিটেইলছ কেনেকৈ আপডেট কৰিব লাগে। বাকী আৰু বিশেষ ফৰএভাৰ আপডেট জানি থাকিবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।